Hello everyone, কি খবৰ আশা কৰো সকলো ভালে আছে নিশ্চয় মই ডিম্পি লাইফষ্টাইল চেনেলটো আন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাই আছোঁ আৰু আজি মই প্ৰথমবাৰ কাৰণে ফেচবুক পেজত মই ভিডিঅ' দিছোঁ যদি ফেচবুক পেজত চাই আছে প্লিজ ফ'ল' কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব যদি ইউটিউবত চাই আছে প্ৰথমবাৰ কোনোবাই তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট এটা কৰিবলৈ নাপাহৰিব কিন্তু এয়া দেখিছেনে মই এয়া ইমান ধুনীয়া মণি এয়া ফুলি আৰু মণি এই ছেটটো মই ঘৰতে আজি বনালোঁ ভাবিলোঁ আপোনালোকক শ্বেয়াৰ কৰি দিওঁ ঘৰতে ইমান সহজে যিহেতু বনাব পৰা যায় আপোনালোকেও ধুনীয়া ধুনীয়া ডিজাইনত বনাই পিন্ধিব পাৰিব তেতিয়াহ'লে আহকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ মইনো কেনেকৈ এই ছেটটো বনালোঁ লেজি লৈছোঁ দুটা এডাল এয়া নাইলন সূতা লৈছোঁ টান নিচিকে এডাল আৰু এটা আই পিন লৈছোঁ আৰু এয়া লৈছোঁ মই মণিগুটি এতিয়া এই সূতাডালত আই পিনটো এই বাটটোত এনেকৈ সূতাডাল ভৰাই লৈছোঁ এনেকৈ আৰু দুফালে দুইটা চাইডে সূতাডালত বেজি দুফালে দুটা লাগিব এফালে এটা ভৰালোঁ আৰু এটা ভৰাব লাগিব এনেকৈ আই পিনটো এই টেপটো আই পিনটোতে মই এনেকৈ মাৰি লগাই ল'ম আৰু এতিয়া চিলাম মই মণিগুটি এইফালে ভৰাইছোঁ মই মণিগুটি দুটা আৰু এইটো চাইডে ভৰাইছোঁ এটা দেখিছেনে মই ভৰাই ল'লোঁ এতিয়া মই এই দুটা ভৰা পিছফালৰ পৰা এনেকৈ মাজতে এইটো বাটেদি এনেকৈ বেজিটো মই ভৰাই দিছোঁ ভৰাই এইটো বেজি এনেকৈ ঠেলি এইটো বেজি এনেকৈ উল্টা পুল্টা কৰি দিওঁ আকৌ এতিয়া ভৰাম মই চাইডে দুটা বেজি দুটা মণি আৰু এইটো চাইডে ভৰাম এটা মণি আকৌ এইটো মণি বাটে দি আকৌ বেজিটো উলিয়াই দিম আকৌ এতিয়া এফালে ভৰাম দুটা মণি আৰু এফালে ভৰাম এটা আকৌ এইটো মণি বাটেদি উলিয়াই বেজিটো ব্যৱহাৰ কৰি এনেকৈ কৰিব লাগিব এনেকুৱা কৰিয়ে আকৌ এতিয়া মই এইটো মণিয়েদি এনেকৈ উলিয়াই দিম এয়া দেখিছেনে ইমান ধুনীয়া হৈ গৈছে এয়া মোৰ হৈ গ'ল চেইনডাল এতিয়া মই ইয়াতে গাঁঠি দুটা দি ল'ম ভালকৈ টাইটকৈ অলপ গাঁঠি দি আৰু ইয়াতে মই মণিডালত আই পিনটো এই সূতাডালত ভৰাই মই চেপেনাটোৱে এনেকৈ চেপি ল'ম
আৰু এতিয়া মই ইয়াতে এইটো আগবাঢ়ি আছে, সেইটো কাৰণে ইয়াতে মই মণি এটা আৰু ভৰাই দিছোঁ। মণিটো ভৰাই এতিয়া মই চেপেনাটোৱে এনেকৈ চেপা মাৰি চেপি দিলোঁ। আৰু ইটো চাইডেও এয়া দীঘল হৈ আছে, আগবাঢ়ি আছে বহুতেই পিনটো। এইটো চুটিকৈ মই কাটি পিনি আকৌ এইটো মই চেপেনাটোৱে চেপি ল'ম। এতিয়া বেক চাইড এডাল আছিলে মোৰ অনা, এই হুকটোতে মই এইডাল ৰছীডাল ভৰাই দিছোঁ। মই আকৌ চেপি ল'ম। দুইটা চাইডে এনেকৈ ভৰাই চেপি দিম। এয়া মণিডাল ৰেডি হৈ গ'ল। এতিয়া মই বনাম ফুলিযোৰ কেনেকৈ বনাওঁ চাওঁ আহকচোন। এতিয়া বেজী দুটাই লাগিব, দুফালে দুটা সূতাডালত বেজীটো ভৰাই ল'ম। ভৰাই এতিয়া মণি গুটিকেইটা কেনেকৈ চিলাইছোঁ চাওঁ আহকচোন। এতিয়া এটা চাইডে বেজীটোত 3টা মণি চিলাই ল'ম এনেকৈ। এয়া 3টা মণি চিলাই ল'লোঁ। এতিয়া মই বেজীটো এটা চাইডে লৈ এয়া 3 নম্বৰ মণিটোত এনেকৈ বেজীটো ইফালৰ পৰা সিফালে উলিয়াই সূতাডাল উলিয়াই এনেকৈ চিলাই দিছোঁ। ইয়াত টাইটকৈ এনেকৈ টানি আকৌ এতিয়া মই ভৰাই ল'ম। এইটো চাইডে 2টা মণি ভৰাম, ইফালে 2টা ভৰাই আকৌ এইটো চাইডে ভৰাম এটা ভৰাই সেই একেই আৰু আকৌ সেই লাষ্টৰ মণিগুটিটোত বেজীটো আকৌ ভৰাই এইটো চাইডে বেজীটো উলিয়াই সূতাডাল টানি আকৌ এনেকৈ থ'ব লাগিব। আকৌ সেই এফালে 2টা ভৰাই এফালে এটা ভৰাই আকৌ লাষ্টৰ মণিটোত বাটটোৱে উলিয়াই বেজীটো এনেকৈ হেঁচি সূতাডাল উলিয়াই দিব লাগিব। এনেকৈয়ে মই 9টা মণিগুটি এনেকৈ চিলাই লৈছোঁ। এয়া 9টা হ'লেই এনেকৈ চিলাই এয়া হৈ গ'ল 9টা মণি চিলোৱা। এতিয়া এইফালে সূতাডালত ধৰি এনেকৈ লুটিয়াই দিবলৈ ওপৰলৈ কৰি দিব। তলৰ ফালে সূতাডাল ওপৰ ফালে দুইফালে কৰি ল'লোঁ ওপৰৰ চাইডে। এতিয়া কৰিব লাগিব কি, এয়া দেখিছেনে 1 নম্বৰ মণিটোৰ পৰা ওপৰৰ পৰা আনি এনেকৈ 2 নম্বৰ মণিটোত এনেকৈ ভৰাই দিছোঁ। এয়া আপোনালোকে চাই যাওকচোন কেনেকৈ মই চিলাই ল'লোঁ। আৰু এইয়া ফুলি পাততে মই লাষ্টত গাঁঠি দিয়া সেই গাঁঠিটোতে এই হুকটো এনেকৈ ভৰাই চেপেনাটো এনেকৈ চেপি দিম। মই চেপি পিনি এতিয়া এডাল পিনটো ওলাই আছে, সেইটো কাৰণে ইয়াতে এটা মণি ভৰাই দিলোঁ। ভৰাই এতিয়া এইটো চেপি ল'ম। আৰু এয়া এইটো টিপাটো দেখিছেনে, এইটো ইয়াতে লগাই দিছোঁ। লগাই এতিয়া মই চেপেনাটোৱে আকৌ এয়া চেপি দিম। আৰু এয়া মোৰ ফুলি ৰেডি হৈ গ'ল। আৰু এইয়া ফাইনেল লুকটো চাওক।
ৱাও কি ধুনীয়া আপোনালোকে এবাৰ ট্ৰাই কৰি চাব বনাবলৈ আৰু এইয়া চাওকচোন মোৰ ফাইনেল লুকটো সেটটো ইমান ধুনীয়া লাগিছে মোৰ কিন্তু বিৰাট ধুনীয়া লাগিছে আপোনালোকক কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব তেতিয়াহ'লে জলদি আপোনালোকে এবাৰ বনাই ট্ৰাই কৰি চাওক বাই বাই